এই অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকৰ অধিৱেশনৰ এটা বিশেষত্ব হ'ল যে তেওঁলোকে একোটা নিৰ্দিষ্ট কাৰ্যসূচী লৈ পেলাই কামটো কৰে তেওঁলোকৰ ফ্লেগখনৰ তলত পতাকাখনৰ তলত তেওঁলোকৰ সংবিধানত তিনিটা কথা লিখা থাকে এই তিনিটা কথা হ'ল কি ইউনিটি আৰু ট্ৰান্সফৰ্মেশ্যন এই দুটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ যে মানুহ ৰূপান্তৰ কেনেকৈ হ'ব পাৰে আৰু তৃতীয়টো হ'ল ছাৰ্ভাইভেল অৰ্থাৎ কেনেকৈ আমি বাচি থাকিব পাৰোঁ এই গোটেই তিনিটা যে উদ্দেশ্য তেওঁলোকে ৰাখিছে এই তিনিটা উদ্দেশ্য কেৱল বড়ো জনগোষ্ঠীৰ উদ্দেশ্য নহয় আমি যদি চাওঁ অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ একেটাই সমস্যা কিন্তু বড়ো জনগোষ্ঠীৰ এই ছাত্ৰ সংগঠনটোৱে যোৱা 56 বছৰে তেওঁলোকৰ নেতাসকলে এই অনুষ্ঠানটো যেনেধৰণে গঢ়ি তুলিলে মই মোৰ ভাষণত এই কথাখিনি কৈছোঁ তেওঁলোকে এটা আদৰ্শনীয় তেওঁলোকে এটা পন্থা তেওঁলোকে দেখুৱাইছে কেনেকৈ যুৱক যুৱতীসকলক ছাত্ৰ ছাত্ৰীসকলক সক্ষম কৰি তুলিব পাৰে সবল কৰি তুলিব পাৰে সবলীকৰণ কৰিব পাৰে এমপ্লয়েবল কৰি তুলিব পাৰে আৰু তেওঁলোকে কেনেকৈ অৰ্হতাপন্ন হ'ব পাৰে এই ধৰণৰ এটা কাৰ্যসূচী মন কৰিব মই আজি প্ৰায় 30 বছৰ ধৰি এই অনুষ্ঠানটোৰ সৈতে মই চাহদৰে আছোঁ থাকি মই মন কৰিছোঁ যে তেওঁলোকে বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষা বিশেষকৈ মই ডাঙৰ পৰীক্ষাবিলাকৰ কথা কোৱা নাই ধৰক ডিফেন্সৰ যিবিলাক পৰীক্ষা হয় ছিকিউৰিটি ফ'ৰ্চেছত যিবিলাক পৰীক্ষা হয় ৰেলৱেত যিবিলাক পৰীক্ষা হয় সেইবিলাকৰ সৰু সৰু চাকৰিবিলাকত কেনেধৰণে সোমাব পাৰি প্ৰাইভেট কোম্পানীবিলাকত কেনেকৈ সোমাব পাৰি সেই ধৰণৰ তেওঁলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে কাৰণে আমাৰ সকলো জনগোষ্ঠীৰ ভিতৰত যে আমি হিচাপতা কৰি চাওঁ দেখা পাব যে বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰীসকলে আটাইতকৈ ভাল কৰে যিটো ডিচিপ্লিন আৰু যিটো তেওঁলোকৰ মানে কৰ্মস্পৃহা কৰিবৰ কাৰণে মানুহক যেনেধৰণে তেওঁলোকে নেতৃত্ব দিছে তাৰ ফলস্বৰূপে তেওঁলোকে আচলতে অকল বড়ো সমাজৰে ৰূপান্তৰ ঘটোৱা নাইকিয়া এই ৰূপান্তৰৰ যিখিনি মানে সুবাস সেই সুবাস আচলতে অন্য জনগোষ্ঠীবিলাকলৈ সম্প্ৰসাৰিত হৈছে আৰু হোৱাৰ কাৰণে আজি এই অনুষ্ঠানৰ মঞ্চত দেখিব আপোনালোকে অসমৰ প্ৰায় সকলোবিলাক ছাত্ৰ আৰু সংগঠনবিলাকৰ প্ৰতিনিধিসকল নেতাসকল আহিছে আহি তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে উপকৃত হৈছে সেইখিনি বড়ো জনগোষ্ঠীৰ পৰা বিভিন্ন জনগোষ্ঠী আছে তেওঁলোকে এটা মানে আদৰ্শ ল'ব আৰু তেওঁলোকে আদৰ্শ পাব সেইটো সেই কথাটো মই ক'লোঁ আদৰ্শ বুলি মই নকওঁ তেওঁলোকে এইখিনিৰ পৰা শিকিব পাৰিব তেওঁলোকে এই ধৰণৰ যিবিলাক তেওঁলোকৰ কনচেপ্ট আৰু আইডিয়া তেওঁলোকে শ্বেয়াৰ কৰিব পাৰিছে আৰু শ্বেয়াৰ কৰিছে মই জানো ভিতৰুৱাকৈ মই এই ক্ষেত্ৰত জড়িত আছিলোঁ আৰু এইটোৱে মই ভাবোঁ যে কোনোবাইতো ক'ৰবাত নেতৃত্ব ল'ব লাগিব সকলোতো নেতা নহয় প্ৰত্যেকটো অনুষ্ঠানে হয়তো সফল নহ'ব পাৰে বা প্ৰত্যেকটো অনুষ্ঠানৰ এজেণ্ডাবিলাক বেলেগ বেলেগ কিন্তু এই এজেণ্ডাটো এওঁলোকৰ যিটো এজেণ্ডা যে বড়ো যুৱক যুৱতীসকলক আমি কমক্ষম কৰি তুলিব লাগে আৰু এমপ্লয়েবল কৰি তুলিব লাগে এই ক্ষেত্ৰত তেওঁলোকে কিন্তু বৰ ডাঙৰ ভূমিকা পালন কৰিছে মইতো মানে সদায় কওঁ এই কথাটো ধন্যবাদ Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Harubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare. Indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.